কোনো ইমান টিকাফটাৰ পৰি আছে ওচৰপা চাওঁগে কাহিনী পানী 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 আনিব লাগিব কেলাই আৰু পানী দিলেও নুঠে আছে ঐ ডাইটি ডাইটি ঐ ডাইটি এই বৰফ কেলা পানী দিলেও নুঠে ৰ কালা গোটেইখিনি দি দিম কেলা কি হ'ল দাদি ক'ত আছো মই আপুনি ইয়াত পৰি আছে আকৌ ইয়াত মোৰ কঁঠাল কি হ'ল কঁঠাল আপোনাৰ কঁঠাল কি হ'ল আপোনাৰ মোক কঁঠাল কি হ'ল দাদি কঁঠাল কঁঠাল বুজিছনে মই কালি চাইড গৈছিলোঁ ইয়াত 20টা কঁঠাল আছিলে আজি 5টাহে আছে কালি 15টা মিচিং কোনে নিব নহ'লে 15টা কঁঠাল কি বান্দৰ লৈ যাব ৰাম বৰ ডাঙৰ কথা হ'ল দেই ধেত তেৰি এতিয়া মই কি কৰিম দাদি আপুনি চিন্তা নকৰিব আপোনাৰ কঁঠালৰ এইবোৰ আমি উলিয়াম আপোনাৰ কঁঠালৰ আমি হিচাপ উলিয়াম চব আপুনি চিন্তা কৰিব ব'লক মই আপোনাক লৈ যাওঁ ঘৰলৈ ব'লক দাদি ব'লক ব'ল 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 নঙলাডাল কোনে কলিছে দেখাই নাপাওঁ নহয় ভালকৈ চশমাটো পিন্ধি ল'ব এইকেইটা আকৌ কোন লাখতিডাল দাইটি আপোনাৰ বোলে কঁঠাল তুমি কেনেকে গম পালা চৰে এইকেইটাই নেকি চৰে আকৌ কঁঠালৰ খবৰ ল'বলৈ আহিছে আমি চোৰ নহয় নহয় আমি সাংবাদিকহে আপোনাৰ যে কঁঠাল চোৰ হ'ল আমি সেইটো ওপৰতহে আহিছোঁ আমি চোৰ নহয়তো হয় নেকি তুমি এইটো খবৰ কেনেকৈ গম পালা দাইটি আপুনি গমেই নাপায় নেকি আপোনাৰ যে কঁঠাল চোৰ হ'ল গোটেই বিয়পি পৰিলে হয় নেকি নমস্কাৰ ৰাইজ আজি আহি আমি উপস্থিত হৈছোহি দেশৰ চুকে কোণে খলখন সৃষ্টি কৰা বিশিষ্ট কঁঠাল বেপাৰী নগেন দাইটিৰ ঘৰত ফৰ্মখিনি আমি গম পাইছোঁ যে নগেন দাইটিৰ ঘৰত এটা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে হয় নগেন দাইটিৰ বহুমূলীয়া সম্পদ চুৰ হৈছে সেই বহুমূলীয়া সম্পদটো হৈছে কঁঠাল হয় ৰাইজ ঠিকেই শুনিছে কঁঠাল এতিয়া আমি নগেন কাইটিক এই বিষয়ে মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ ঠিকে আছে দাদা মই প্ৰাৰ্থনা ভাগিকে আৰম্ভ কৰোঁ এই দাইটি নালাগে 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 কঁঠালৰ কথা কওঁ হয় 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 কি ক'বা আৰু বুজিছানে এই মানে এই মখাই মোক একদম ধ্বংস কৰি দিলে বুজিছা একদম ধ্বংস কৰি দিলে
সেই কাইলৈ আমাৰ অনলাইন শ্বপিং হ'ব মানুহ অহা কথা বোলে তোমাৰ সেইদিনা বোলে ফোন কৰিছে ফোন কৰি কৈছে বোলে হাম আপছে বোলে 20টা হাম আপছে বোলে 20টা বোলে কঁঠাল খৰিদেংগে মই কৈছোঁ ঠিক হে কেলা আহি যাব কঁঠাল এভেইলেবল হে বোলো তাৰপিছতে বোলে ঠিক হে বোলে হাম বোলে আহেংগে বোলে কাইলৈ অহা কথা এতিয়া মোক ক'ৰবাত কঁঠাল যোগাৰ কৰি দিওঁ ক'ৰবাত যোগাৰ কৰি দিওঁ একদম উপায় নাইকিয়া হৈছে মোক খাবা কোনো নৰাধম এটা লৈ গ'ল উপায় নাই হয় ৰাইজ আমি আপোনালোকক নগেন ডাইটি ভাষ্য শুনালোঁ আৰু নগেন ডাইটি অহা কাইলৈ অনলাইন শ্বপিঙৰ মানুহক কঁঠাল দিয়া কথা কিন্তু সেই কঁঠাল কোনোবা দুষ্কৃতিকাৰীয়ে গছৰ পৰাই টানি লৈ যায় এতিয়া আমি এই কাৰ্যক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু এনে কাৰ্য যাতে দুনাই নহয় তাৰ বাবে আমি দাবী কৰিছোঁ এতিয়া আমি বিদায় ল'ব লাগিব কেমেৰা পাৰ্চন নীতিশৰ সৈতে মই ক্ষিতিশ খাটাং নিউজ ধন্যবাদ